কাৰ্যালয় নিৰ্মাণৰ কাৰণে আদালতলৈ আজি আমি কোকৰাঝাৰ জিলাৰ এই আমাৰ খাৰগাঁও এৰিয়াত কোকৰাঝাৰ টাউনৰ মাজমজিয়াতে এইটো পৰে ইয়াত আমাৰ UPPLৰ কেন্দ্ৰীয় অফিচ সরি আধারশিলা আজি আমি ইয়াত কৰা হল আমাৰ বিটিআৰ চিফ তথা আমাৰ দলৰ সভাপতি শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া এই আধাৰশিলাটো কৰিছে আমি 2020ত UPPL দল হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত আৰু বিটিআৰৰ সৰকাৰ হিচাপে তেখেতে চিফ হোৱাৰ পিছত UPPLে আজিৰ সময়ত বিটিআৰৰ বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্ব দি বিটিআৰ সৰকাৰক সহায় কৰি আহিছে তো সৰকাৰৰ লগত ৰাইজৰ মংগলৰ কাৰণে ৰাইজক লৈ মানে আগন্তুক দিনত বিটিআৰত এটা ভাল পৰিবেশ গঢ়ি তোলাৰ কাৰণে UPPLে যি এজেন্ডা লৈছে এইটো ওপৰত ভিত্তি কৰি আজি UPPLৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ প্ৰগ্ৰামবিলাক কৰি আছে তো আমি বিশেষকৈ আমাৰ কাৰ্যালয়বিলাক আমি বৰ্তমান মানে বনাবলৈ আৰম্ভ কৰিছোঁ জিলা ভিত্তিক কাৰ্যালয়বিলাক আছে কেন্দ্ৰীয় কাৰ্যালয় আমাৰ ইমান দিন চলি আছিল আমাৰ কোকৰাঝাৰ থানা ৰোডৰ ওচৰত কিন্তু আজি আমি অলপ এই ঠাইটো অলপ আমাৰ কাৰণে অলপ হৈ গ'ল ঠেক হৈ গ'ল গতিকে আমি ইয়াত অলপ 2.5 বিঘা মাটিটো আমি কিনি আমি ইয়াত এটা পাৰ্মানেণ্ট এটা অফিচ আমি বনাবলৈ ধাৰ্য কৰিছোঁ গতিকে ইয়াত আজি আমাৰ বিশেষকৈ আধাৰশিলাটো কৰা হ'ল আজিৰ পৰা আৰম্ভ হ'ব ইয়াত কাম আমি 1 বছৰ ভিতৰতে ইয়াৰ যিবিলাক কৰিব লগা কামবিলাক মানে আমি শেষ কৰিম সমাপ্ত কৰিম আৰু ইয়াৰে পৰা আমাৰ UPPLৰ সেন্ট্ৰেলি যিবিলাক কাৰ্যসূচীবিলাক আছে আমাৰ দলত যিবিলাক সিস্টেম আছে এই সকলো সিস্টেমটো ইয়াৰে পৰা আমি আৰম্ভ কৰিম বা চলাম তো এতিয়া ইয়াত বিশেষকৈ আজিৰ সময়ত মানে UPPLে দিগলে এটা ভিজন আছে UPPLৰ বিটিআৰ ৰেকৰ্ড কৰাৰ পিছত বিটিআৰত যোৱা দিনত যি ধৰণৰ অশান্তি আছিল জাতি জনগোষ্ঠীৰ মাজত যি ধৰণৰ ভুল বুজাবুজি সৃষ্টি হৈছিল এই সকলো মানে দূৰ কৰি আজি UPPL দলে যি ধৰণৰ এটা পৰিবেশ গঢ়িবলৈ সক্ষম হৈছে আপোনালোকে দেখিছে যোৱা সময়ত বহুত বছৰ মানে ৰুলিং পাৰ্টিয়ে সাংসদ পোৱা নাছিল আজি আমাৰ ৰুলিং পাৰ্টি হিচাপে UPPL বা NDA সাংসদ জিকাবলৈ সক্ষম হৈছে জয়ন্ত বসুমতাৰী ডাঙৰীয়াক ইয়াৰে পৰা আমি উপলব্ধি কৰিছোঁ যে ইয়াত এতিয়া বিটিআৰৰ 35 লক্ষ মানুহ জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে এতিয়া UPPLক আঁকোৱালি লৈছে গতিকে আমিও আমাৰ দলীয় কৰ্মকৰ্তাসকলক লৈ ভালদৰে ভৱিষ্যতত ৰাজনীতি কৰিব লাগিব আৰু ৰাজনীতি কৰাৰ নামত বেলেগ একো নহয় বিটিআৰৰ জনসাধাৰণৰ উন্নয়নৰ কাৰণে বিটিআৰৰ জনসাধাৰণৰ মংগলৰ কাৰণে আমি কাম কৰিব লাগিব শান্তিৰ উদ্দেশ্যটো আমাৰ আছে আমাৰ ইয়াৰ প্ৰগতিৰ উদ্দেশ্যটো আছে আৰু সকলোতকৈ জাতি জনগোষ্ঠীৰ মাজত সমন্বয় গঢ়ি তোলাৰ যে উদ্দেশ্যটো আছে এই উদ্দেশ্যটো আগত ৰাখি UPPLে কাম কৰিব গতিকে আমাক এটা মানে পাৰ্মানেণ্ট এটা ভাল এটা অফিচ লাগে যিটো আমি চিন্তা কৰি আজি ইয়াত মানে আমি আধাৰশিলা কৰিছোঁ আৰু অতি সোনকালে এইটো নিৰ্মাণ কাৰ্যটো সমাপন হ'ব নাই এইটো আমি এনে মাটিটো আমাৰ আছে ইয়াত 2.5 বিঘা মান মাটি আমি হৈছে আমাৰ গতিকে ইয়াত মানে সকলো সুবিধাবিলাক আমি ইয়াত হ'ব আমাৰ উইংছবিলাকৰ ইয়াত অফিচবিলাক হ'ব যিবিলাক আমাৰ চেলবিলাক আছে মেইন কমিটি পেৰেণ্ট কমিটিৰ ইয়াত অফিচ হ'ব কনফাৰেন্স হল এটা ভাল হ'ব ইয়াত মিটিং কৰাৰ কাৰণে ভাল এটা হল হ'ব ডাইনিং হল হ'ব সকলো সুবিধাটো যিমান পাৰোঁ ইয়াত যি একমেণ্ডেশ্যন যিমান মিলাব পাৰোঁ ইয়াত ৰিকুৱাৰমেণ্ট যিমান আমাৰ আছে সেই সকলো ইয়াত আমি মানে বনাবলৈ আমি চেষ্টা কৰিম এনে আমি আৰম্ভ পিছত আৰু মাটিটো নাপায় গতিকে আমি অন্ততঃ G+2 হ'লে আমি ইয়াত প্ৰথম পৰ্যায়ত G+2 আমি আৰম্ভ কৰিম পিছৰ পৰ্যায়ত কি হ'ব আমি দেখা যাব গতিকে এতিয়া জাষ্ট G+2টো আৰম্ভ কৰি ইয়াত আমি G+2 বিল্ডিঙতে সকলো আমাৰ সুবিধাবিলাকটো আমি মানে মিলাই আমি এই বিল্ডিংটো নিৰ্মাণ কৰিম থ্যাংক ইউ नोंथांनि जिउआव जायखिजाया खामानियावनो हेंथा नुजाथिदों नामा गोब्राब नाजासेयावबो जिउआव जाफुंसारनायखौ मोननो हायाखै नामा जुदि नोंथाङा बेफोर बायदि जेंनाफोरजों मोगा-मोगि जानांदोंब्ला बे खेबनिफ्राय जिंगासिनांगौ गैलिया मुलुग दरबाराव तन्त्र मन्त्रनि थाखाय बयनिख्रुइबो मुंदांखासिन थावनियानो जादों मायां मायांखौ साधु बिद्यानि रायजो होननानैबो मिथिनाय जायो बे मायांनिफ्रायनो तान्त्रिकनि सोलोंथाय लानानै फैदों मुंदांखा रबि कबिराजा बिथांनिफ्राय नोंथाङा नोंथांनि जिउनि गासिबो रोखोमनि जेंना जेंसिफोरखौ सुस्रांनानै लानो हागोन बिसि फिसायनि गेजेराव जेंना गोसो थोनाया गारनानै थाङोब्ला लाबोफिननाय जुलिनि जेंना साख्रि मोननो हायै हा हु धोन सम्पथिनि जेंना बायदि बायदि जेंनानिफ्राय उदां जानो एबा सुस्रांनानै लानो थाखाय नोंथाङा दिनैनो दानो जगाजग खालामनो हागोन रबि कबिराजखौ रबि कबिराजखौ जगाजग खालामनो थाखाय मोबाइल नम्बर 7099193841 एबा 7086047381 आव कल खालामनो हागोन